নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত প্ৰথমবাৰৰ বাবে কাষ চাপিছোঁ। শ্ৰমিক কাৰ্ড কেনেকৈ এপ্লাই কৰে চাওঁ আহক। আমি আজি কথা পাতিম শ্ৰমিক কাৰ্ডৰ বিষয়ে। শ্ৰমিক কাৰ্ডত কি কি ডকুমেণ্টছ প্ৰয়োজন হয়, আমাৰ কি কি ডকুমেণ্টছ আমি ছাবমিট কৰিব লাগে তাৰ বিষয়ে কথা পাতিম। তো আহক, আমি প্ৰথমতে গুগলটো অ'পেন কৰিলোঁ। মোৰ গুগল অ'পেন কৰা আছে। আমি চাৰ্চ কৰিম এতিয়া ই শ্ৰম অনলাইন এপ্লাইটো মই আগতে এবাৰ কৰিছিলোঁ, ইয়াত ওলাই আছে। ইয়াত ক্লিক কৰিম। তাৰপাছতে ওলালে আপোনালোকৰ ৰেজিষ্টাৰ e-shram.gov.in। আমি ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ লগে লগেই ইনফৰমেশ্যন ৰিকুৱায়াৰ্ড টু ৰেজিষ্ট্ৰেশ্যন ইয়াত ওলাই গৈছে। মানে এপ্লাই কৰিবৰ বাবে আমাক কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব। প্ৰথমতে আহিলে আধাৰ নাম্বাৰ, দ্বিতীয়ত আহিলে আধাৰ লিংক এক্টিভ মোবাইল নাম্বাৰ, মানে আপুনি আধাৰ কাৰ্ডখন খোলোতে যিটো মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰটো লাগিব, প্লাছ এইটো আপুনি এক্টিভ হ'ব লাগিব যে মোবাইল নাম্বাৰটো বৰ্তমান সক্ৰিয় হৈ আছে নাই। তাৰপাছত লাগিব বেংক একাউণ্ট ডিটেইলছ, আপোনাৰ বেংক পাছবুকখন লাগিব। মানে এজ শুড বি বিটুইন 16 to 59 ইয়াৰ্ছ, মানে 16ৰ পৰা 59 বছৰৰ লোকসকলেহে এই শ্ৰমিক কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰে। তো বন্ধুসকল, এতিয়া আমি জানি লওঁ আহক শ্ৰমিক কাৰ্ডৰ লাভালাভসমূহ। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা সামাজিক সুৰক্ষা আঁচনি 2 লাখ টকা পৰ্যন্ত বীমা আৰু 3000 টকাকৈ পেঞ্চন পোৱাৰ সুযোগ। আৰু এই কাৰ্ডখনৰ যোগেদি কোনোবাৰ যদি দুৰ্ঘটনাত পতিত হয় 1 লাখ টকাকৈ সাহায্য পোৱাৰ সুযোগ আছে। আৰু কেনেবাকৈ যদি মানুহজনৰ আকস্মিকভাৱে মৃত্যু হয়, এক্সিডেণ্ট বা ইত্যাদি, 3 লাখ টকাকৈ সুৰক্ষা আঁচনি পোৱা সুযোগ আছে। আৰু এই কাৰ্ড লাভ কৰিব কৃষক, মাছমৰীয়া, কাঠমিস্ত্ৰী, ৰিক্সা চালক, অটো ড্ৰাইভাৰ, দোকানী, ঘৰুৱা শ্ৰমিক, জব কাৰ্ডত কাম কৰা ব্যক্তি, ৰাজমিস্ত্ৰী আৰু সহায়ক, দোকানৰ বিক্ৰী সহায়ক আৰু অন্যান্য লোকসকলে এই শ্ৰমিক কাৰ্ডখন লাভ কৰিব। ভিডিঅ'টো উপভোগ কৰাৰ বাবে ধন্যবাদ বন্ধুসকল। শ্ৰমিক কাৰ্ডৰ বিষয়ে জানি কেনেকুৱা লাগিলে সেই কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।